আজিৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়তো উৎসাহ উদ্দীপনাৰে আৰম্ভ হৈছে পৰীক্ষাৰ প্ৰথম দিনটো। পুৱাৰে পৰা বিদ্যালয়খনৰ সন্মুখত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ ছাত্ৰ ছাত্ৰীসকলে শাৰী পাতি প্ৰৱেশ কৰাৰ অপেক্ষা। কলম হাতত লৈ মুখত আশাৰ হাঁহি আৰু মনত অলপ উৎকণ্ঠা লৈ পৰীক্ষাত সোমাই পৰে শিক্ষাৰ্থীসকল। অভিভাৱকসকলেও বিদ্যালয়ৰ বাহিৰত উপস্থিত থাকি সন্তানৰ সফলতাৰ বাবে শুভেচ্ছা জনায়। উল্লেখযোগ্য যে মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে এই বছৰ প্ৰথমবাৰৰ বাবে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কেন্দ্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে। এই উপলক্ষে বিদ্যালয় কৰ্তৃপক্ষই ফিতা কাটি আনুষ্ঠানিকভাৱে পৰীক্ষা কেন্দ্ৰৰ শুভাৰম্ভ কৰে। এইবাৰ মুঠ 443গৰাকী ছাত্ৰ ছাত্ৰীয়ে মৈৰাবাৰী উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰত পৰীক্ষাত অৱতীৰ্ণ হৈছে। সুসংগঠিত ব্যৱস্থাপনা আৰু শান্তিপূৰ্ণ পৰিৱেশৰ মাজত পৰীক্ষা কেন্দ্ৰটি আৰম্ভ হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাত বিদ্যালয়খনৰ অধ্যক্ষ ৰেজাউল ইছলাম চৌধুৰীক ভূয়সী প্ৰশংসা কৰিছে সচেতন মহলে। নিউজ ডেস্ক ৰিপৰ্ট বতৰদবা লাইভ। আজি আমাৰ মৈৰাবাৰী অঞ্চলৰ কাৰণে বিশেষকৈ মৈৰাবাৰী অঞ্চলৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ্থীসকলৰ আৰু ৰাইজৰ সুবিধাৰ্থে আমাৰ মৈৰাবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলত এই বছৰৰ পৰাই হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামৰ চেণ্টাৰ অনা হৈছে। আজি আমি অতি সুখী, এই অঞ্চলৰ সকলো ৰাইজে ছাত্ৰ ছাত্ৰীৰ লগত আমি সুখী আনন্দিত হৈছোঁ যে এই চেণ্টাৰখন আগলৈকে দীঘায়ো হওক আৰু সেই উদ্দেশ্যে আজি এই চেণ্টাৰখন অভিনয় কৰা হয়। আমাৰ মৈৰাবাৰী ছেকেণ্ডেৰী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰধান ভাৰপ্ৰাপ্ত শিক্ষক ৰেজাউল চৌধুৰী চাহেবে বহুত কষ্ট কৰি মৈৰাবাৰীত হায়াৰ ছেকেণ্ডেৰী চেণ্টাৰখন আনিছে। আজি আমি সেই চেণ্টাৰত এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে সুস্থ পৰিৱেশত এটা স্মুথ কণ্ডাকশ্যন পৰীক্ষা চলিব। আশা ৰাখিছোঁ এই পৰীক্ষা কেন্দ্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে সুস্থ পৰিৱেশত ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হ'ব আৰু এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিব। লগতে আমি বিশেষকৈ এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীসকল আৰু আমাৰ অভিভাৱকসকল, আমাৰ ইয়াৰ লগত জড়িত বিভিন্ন সদস্যসকল জড়িত আছে, তেওঁলোকৰ সকলোৱে সহায় সহযোগ আগবঢ়াব। আৰু বিশেষকৈ আমাৰ সংবাদসেৱী বন্ধুসকলক মই আহ্বান জনাইছোঁ, এই চেণ্টাৰ যাতে স্থিৰগমীয়া হয় তাৰ কাৰণে তেওঁলোকে যাতে পদক্ষেপ লয়, যাতে চেণ্টাৰৰ কোনো বিঘ্নি নহয় তাৰ কাৰণে তেওঁলোকে যাতে দৃষ্টি ৰাখে। এইখিনি বিদ্যালয়ৰ কাৰণে আজি এটা শুভ দিন। আজি এই শুভ মুহূৰ্তত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাৰ কেন্দ্ৰটো ইয়াত আমাৰ বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আলহাজ ৰিয়াজুল হুছেইন ডাঙৰীয়া চৌধুৰী ডাঙৰীয়াৰ একক প্ৰচেষ্টাত, তেখেতৰ আশাসুদীয়া প্ৰচেষ্টাৰ ফলতে এই কেন্দ্ৰটো ইয়াত আজি পৰীক্ষা অনুষ্ঠিত হ'ব ওলাইছে। এই মুহূৰ্তত এই বিদ্যালয়তে এই ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীসকলে এই বিদ্যালয়তে অধ্যয়ন কৰি ইয়াতে পৰীক্ষা দি এইসকলে অতি সাৱলীলভাৱে পৰীক্ষা দিব আৰু এইসকলে অতি সহজ সৰলভাৱে তেখেতসকলে এই পৰীক্ষাটো সম্পন্ন কৰিব পাৰিব। অন্যান্য কেন্দ্ৰসমূহত পৰীক্ষা দিবলৈ গ'লে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন আহ্বানৰ সন্মুখীন হয়। সেইখিনিৰ পৰা কমচে কম ছাত্ৰ ছাত্ৰীসকলে আজি সেইখিনি অসুবিধাৰ পৰা তেখেতসকলে সকাহ পাইছে। গতিকে এই চেগতে আমি এই অঞ্চলৰ সমূহ শিক্ষাপ্ৰেমী ৰাইজ তথা ছাত্ৰ ছাত্ৰীসকলৰ হৈ এই বিদ্যালয়ৰ পৰিচালনা সমিতিৰ দুইটা পৰিচালনা সমিতিৰ সমূহ দীৰ্ঘবীয়া সদস্যসকলৰ হৈ আমি আজি এই চেগতে আমাৰ এই বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ শলাগ লৈছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰী উচ্চতৰ মাধ্যমিক সাধাৰণ পৰীক্ষাত অৱতীৰ্ণ হ'ব, গোটেই পৰীক্ষাৰ্থীসকলক মই শুভেচ্ছা জনাইছোঁ আৰু আশা ৰাখিছোঁ তেওঁলোকে খুব ভালকৈ পৰীক্ষা দি তেওঁলোকৰ জীৱনৰ যিটো এটা উদ্দেশ্যত যাতে সফল হয় তাৰে কামনা কৰিছোঁ। লগতে আজি ইয়াত মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যি পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা হৈছে সেইটো আপোনালোকে ইতিমধ্যে গম পাইছে। আমাৰ যিজন প্ৰধান শিক্ষক ৰেজাউল হুছেইন চৌধুৰী ডাঙৰীয়াই তেওঁ প্ৰচেষ্টাত এই চেণ্টাৰ ইয়াত আহিছে। ছাত্ৰ ছাত্ৰীৰ যথেষ্ট সুবিধা হ'ব। আমি আশা ৰাখিছোঁ খুব সুকলমে ইয়াত পৰীক্ষা সম্পন্ন হ'ব আৰু আমাৰ এটা অভাৱ পূৰণ হোৱাৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ।